নমস্কাৰ মই আছো এতিয়া বৰ্তমান জাগিৰোডৰ সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিৰ প্ৰাংগণত কমপ্লিটলি গোটেই পৰিবেশটো চেঞ্জ হৈ গল মাত্ৰ 5টা মাহৰ ভিতৰত আজি 5 মাহৰ আগতে মই যেতিয়া আহিছিলো বহুত এনেকুৱা কনষ্ট্ৰাকচন দেখা নাছিলো কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে দিনে ৰাতিয়ে আমাৰ লগত থাকা ইয়াৰ ব্যক্তিসকলে এই গোটেই কামখিনি কৰি পেলালে আৰু তেখেতলোকৰ যেটো প্ৰথম প্ৰডাকশন হ'ব ফাৰ্স্ট বেটচ অফ প্ৰডাকশন মই ভাবো যে হেতু ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব আৰু এই যত তেওঁলোকৰ কনষ্ট্ৰাকচন সাইট চলি আছে যত ইতিমধ্যে ৰেপ্লিকা আপোনালোকক মই দেখাম অলৰেডি তেখেতলোকে ইনষ্টল কৰিছে আৰু ইয়াতে সেমিকন্ডাক্টৰ প্ৰডাকশন হ'ব অহা ফেব্ৰুৱাৰী মাহত এই কনষ্ট্ৰাকচন সাইটটোত মাত্ৰ তেখেতলোকে এটা বছৰৰ ভিতৰত 70% কাম সম্পূৰ্ণ কৰি দিছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বহুত ডাঙৰ সপোন দেখিছিলে যে অসমলৈকে এটা ডাঙৰ ইন্ডাষ্ট্ৰি আনিম প্ৰাইভেট ইন্ডাষ্ট্ৰি প্ৰাইভেট ইনভেষ্টমেন্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু টাটা কোম্পানীৰ বদান্যতাত আমি জাগিৰোডত এনেকুৱা এটা ডাঙৰ ইন্ডাষ্ট্ৰি আমি আনিবলৈকে সক্ষম হলো পাবলৈকে সক্ষম হলো যি ইন্ডাষ্ট্ৰিত প্ৰায় 30,000 কোটি টকাৰ ইনভেষ্টমেন্ট হৈছে আৰু ডাইৰেক্ট ইনডাইৰেক্ট এমপ্লয়মেন্ট প্ৰায় 30,000 মানুহৰ কাৰণে ইয়াতে হ'ব ইতিমধ্যে প্ৰায় 2,000 তকৈ বেছি মানুহে ইয়াতে কাম কৰি আছে মোৰ লগত আছে আশিষ মিশ্ৰ ডাঙৰীয়া তেখেত এই সাইটৰ सेकंड हेड तेखते गुटेखिनी काम करिसे आशीष जी मैं आपको थैंक्स देना चाहता हूं आपने दिन रात काम किया दिन रात काम करके इस प्रोडक्ट कंस्ट्रक्शन साइट को आगे बढ़ाया एंड यू हैव डन ए लॉट ऑफ थिंग्स फॉर द स्टेट ऑफ असम आई वुड लाइक टू थैंक्स अगेन फ्रॉम माय कोर ऑफ हार्ट इट इज आवर जॉब थैंक यू आरो बहुत किबा होबले আছে জাগিৰোডত आरो बहुत होबले হৈ আছে আৰু ইয়াৰ এনসিলাৰী ইন্ডাষ্ট্ৰি সমূহ আহিবলৈকে সাজু হৈ আছে মই ভাবো যে অহা 3টা বছৰৰ ভিতৰত আমাৰ সমগ্ৰ অঞ্চলটোৰ টোটাল চেঞ্জ হ'ব আৰু ইয়াৰ ইকোনমি বহুত বাঢ়িব আৰু বহুত লৰা ছোৱালীয়ে ইয়াত চাকৰি পাব মই আগতেও কৈছো যে বহু কেইজন ব্যক্তিয়ে বহু কেইজন লৰা ছোৱালীয়ে অসমৰ বাহিৰত চাকৰি কৰি আছিল আনকি আমেৰিকাত চাকৰি কৰি আছিল এণ্ড দে হেভ কাম বেক টু জয়েন সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি ইন জাগিৰোড সো এনেকৈ তেখেতলোক ঘূৰি আহক যিসকলে বাহিৰত কাম কৰি আছে মই আগতেও কওঁ বাহিৰত কাম কৰিবলৈ যোৱাটো বেয়া নহয় কিন্তু অসমতে যদি কাম কৰিবলৈ পাই বাহিৰত যাব নালাগে তেনেকুৱা এটা পৰিবেশৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কাম কৰি আছে সদায় কাম কৰি যাব আমি কাম কৰি যাম আপোনালোকক প্ৰতিশ্ৰুতি দিছো ধন্যবাদ